मुझे ज्यादा चाहना तो के पसंद करो ना कौन छिड़ेगा तेरा यार ले ले फालतू नहीं छपाई दे छपाई ना लगे इसमें मैं एक छोड़ा छिड़ेगा किसका हिम्मत है वो किसका हिम्मत है ए सर किसका हिम्मत है किसका हिम्मत है किसका हिम्मत है तेरी कौन छिड़ेगा कौन छिड़ेगा तेरे किसका हिम्मत है किसका हिम्मत है किसका हिम्मत है ओ किसका हिम्मत है ओ किसका हिम्मत कोई छोड़ किसका हिम्मत है ओ किसका हिम्मत है ओ किसका हिम्मत है हिप्पी को छिड़ेगा ओ किसका हिम्मत है किसका हिम्मत है वो हिरिप्टी को छिड़ेगा जहाँ से ज्यादा चाहना हिरिप्टी के पसंद करो ना कौन छिड़ेगा जान से ज्यादा चाहना तो के ज्यादा चाहना तो के पसंद करो ना कौन छिड़ेगा तेरा टीचर के देख सार के এনেকে এইটো কি কাৰণত এনেকে ৰখা হৈছে এটা আপোনাৰ বৃন্দাবন ফুলি বুলি কয় এই গছটোৰ নাম এটা আপুনি চাব পাৰে হয় এটা আপোনাৰ মাটি আৰু গোবৰ দি পেলাই যেনেকৈ লগাই দি পিছত আপোনাৰ এনেকৈ হিপা আহি যায় চাব পাৰে হিপাটো হিপাটো এনেকৈ আহি গ'লে বাছ ৰেডিমেড হৈ যায় আৰু এইটো আপোনাৰ পাৰ্মানেণ্ট মানে গোটেই জিন্দগী আপোনাৰ থাকি যাব ন আৰু এইটো বনোৱা হয় আপোনাৰ কাটিং কৰি পেলাই এইবিলাক চব তেনেকৈ কৰা হৈছে গোটেইবিলাক গোটেই বেছিভাগ আপোনাৰ 90% পৰা আপোনাৰ 70% আপোনাৰ কাটিং কৰি পেলাই বনাওঁ কাটিং কৰি 30% আপোনাৰ এনেকুৱা ই কৰি পেলাই বনাওঁ আপোনাৰ মানে চিটৰ পৰা বনাওঁ আপোনাৰ বিজন যায় গুটি হয় তাৰ পৰা বনাওঁ আপোনাৰ 30% মানে মেইন বীজৰ পৰা বনায় আৰু আপোনালোকে বীজৰ পৰা ধৰি লওক আপোনাৰ চিজন ফুলৰ বনায় যেনেকৈ আপোনাৰ মেৰিগোল্ড ডাইনটাছ পিটুনিয়া চেলভিয়াৰ চেলচিয়া আপোনাৰ ইম্পিকশ্যন চাদাবাহাৰ এইবিলাক গোদাবাৰী এইবিলাক পূৰা আপোনাৰ বীজৰ পৰা বনায় আৰু পাৰ্মানেণ্ট বস্তুবিলাক বেছিভাগ আপোনাৰ সদায় কাটিং কৰি পেলাই বনাওঁ আপোনাৰ ঠিক আছে বাৰু কি লাগে প্ৰথম কি কওক বনোৱা টাইমত প্ৰথম আপোনাৰ ফাৰ্ষ্ট মাটি ধৰি লওক আপোনাৰ 100% আপোনাৰ 50% আপোনাৰ মাটি লাগে আৰু আপোনাৰ 30% আপোনাৰ গোবৰ এই দুটা হ'লে আপোনাৰ হৈ যায় ন এটা দেখাই দিয়কচোন কেনেকৈ বনায় বস্তুটো চেম্পুল এটা দেখাই দিয়ক সেইটো দেখাই দিয়ক যিকোনো পুলি মানে পটত লগালে আপোনাৰ অলপমান মাটি দি ল'ব আৰু পটটো সদায় চাই ল'ব মানে পটত অলপ চেন্দা আছে কি নাই চেন্দা থাকিলে আপোনাৰ চেন্দা নাথাকিলে আপোনাৰ চেন্দাটো কৰি ল'ব পটত
তাৰপিছত আপোনাৰ ফুলটো মাজত মেডিলত দিব আপোনাৰ সদায় মেডিলত দি পেলাই ধুনীয়াকৈ অলপ টাইট কৰি পেলাই লগাই দিব ওপৰত আপোনাৰ ওচৰত নাযাবি দেই হা অঁ এনেকৈ এইটো কি কাৰণত এনেকৈ ৰখা হৈছে এইটো আপোনাৰ বৃন্দাবন ফুলি বুলি কয় এই গছটোৰ নাম এইটো আপুনি চাব পাৰে হয় এইটো আপোনাৰ মাটি আৰু গোবৰ দি পেলাই তেনেকৈ লগাই দিওঁ পিছত আপোনাৰ সেনেকৈ শিপা আহি যায় চাব পাৰে শিপাটো শিপাটো এনেকুৱা আহি গ'লে বাছ ৰেডিমেড হৈ যায় আৰু এইটো আপোনাৰ পাৰ্মানেণ্ট মানে গোটেই জিন্দগী আপোনাৰ থাকি যাব ন আৰু এইটো বনোৱা হয় আপোনাৰ কাটিং কৰি পেলাই এইবিলাক চব তেনেকৈ কৰা হৈছে গোটেইবিলাক গোটেই বেছিভাগ আপোনাৰ 90% পৰা আপোনাৰ 70% আপোনাৰ কাটিং কৰি পেলাই বনাওঁ আৰু 30% আপোনাৰ এনেকুৱা কৰি পেলাই বনাওঁ আপোনাৰ মানে চিটৰ পৰা বনাওঁ আপোনাৰ ডিজাইন যায় গুটি হয় তাৰ পৰা বনাওঁ আপোনাৰ 30% মানে মেইন বীজৰ পৰা বনাই আৰু আপোনালোকে বীজৰ পৰা ধৰি লওক আপোনাৰ ছিজন ফুলৰ বনে যেনেকৈ আপোনাৰ মেৰিগোল্ড ডাইনটাছ পিটুনিয়া চেলভিয়াৰ চেলচিয়া আপোনাৰ ইম্পিকশ্যন চাদাবাহাৰ এইবিলাক গোদাবাৰী এইবিলাক পূৰা আপোনাৰ বীজৰ পৰা বনে আৰু পাৰ্মানেণ্ট বস্তুবিলাক বেছিভাগ আপোনাৰ সদায় কাটিং কৰি পেলাই বনাওঁ আপোনাৰ ঠিক আছে বাৰু চব কি ধুনীয়া ফুলনি আমি আজি আহিছোঁ নাৰ্চাৰী এখনত তেজপুৰৰ নাৰ্চাৰী কি ধুনীয়া ধুনীয়া ফুল পাব আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰে ইচ্ছা কৰিলে আপোনাৰ বালিপৰা আৰু মিছন চাৰিআলিৰ মাজত আছে এইখিনি কদমতলি বুলি কয় আপোনাৰ গৰৈমাৰী পাৰ হয় স্কুলৰ ল'ৰা ছোৱালীখিনি আজি লৈ আহিছিলোঁ এবাৰ নাৰ্চাৰীখন দেখাবলৈ বহু কথা শিকিব পাৰিলে বাৰু সিহঁতে কেনেকৈ ফুল কিবা কৰা হয় আপোনাৰ নখচবি দেই কেনেকুৱা বনাই দেখা পাইছা চাব কেনেকৈ বনাই দে এইবিলাক ইটা হৈ গ'ল ন খুলিব এইটো বন্ধ কৰি ভাইটো খুলিব এইটো খুলি বন্ধ কৰি ভাইটো খুলিব